আপোনালোকৰ ওচৰলৈ আহিলোঁ আৰু মই মুন্মীয়ে মোৰ মুন্মী ব্লগছৰ আন এক ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা 8টা বাজিছে আৰু আজি আমি যাবলৈ লৈছোঁ নামঘৰলৈ শৰাই এভাগ দিম বুলি ভাবি পেলাই, যিহেতু ভাদ মাহ, গতিকে চাই থাকক আজি আমি ক'ৰ নামঘৰলৈ যাওঁ, আপোনালোকক অকণ দেখাই যাম। গতিকে ব'লক এতিয়া গৈ থাকোঁ। ইহঁতি গাড়ীত উঠিলগৈ, মই উঠি লওঁ। এয়া আমি গাড়ীত উঠি ল'লোঁ আৰু আজি যিহেতু নামঘৰলৈ যাম সেইকাৰণে নেনাই চাদৰ মেখেলা, দেউতাকেও এনেকৈ পিন্ধি লৈছে, যিহেতু নামঘৰলৈ গ'লে এনেকৈ গৈ ভাল লাগে। আৰু এতিয়া আপোনালোকক অকণমান বস্তু দেখুৱাম, চাওকচোন। এয়া ইমান ধুনীয়াকৈ সেউজীয়া হৈ আছে পথাৰবিলাক, দেখি খুব ভাল লাগি গ'ল, সেইকাৰণে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। আৰু আজি আমি আহিছোঁ আঠখেলীয়া নামঘৰলৈ। এইখন আঠখেলীয়া নামঘৰৰ গেটখন, আৰু এয়া চাওকচোন, ইমান গেট ভাদ মাহ কাৰণে এনেকৈ ঠায়ে ঠায়ে গেট লগাই থৈছে। আৰু এয়া আমি আহি পেলাই প্ৰসাদখিনি কিনি ল'বলৈ দোকান এখনত সোমাইছিলোঁ আৰু আমাৰ প্ৰসাদ কিনা হৈ গ'ল। আমি এতিয়া নামঘৰৰ ফালে আগবাঢ়িছোঁ। এয়া বাটচৰা, ইমান ধুনীয়া। মই ইয়ালৈ আগতে দুবাৰ আহিছিলোঁ, এইবাৰৰ সৈতে 3বাৰ হ'ল অহা, খুব ভাল লাগে। আৰু এয়া পুৰণা নামঘৰ, ইয়াতে সকলোৱে চাকি বন্তি জ্বলাই আছে। ময়ো আগফালে চাকি বন্তি জ্বলাবলৈ গৈছিলোঁ আৰু ইহঁতি অকণমান আঁতৰত ৰখি আছিলে। এতিয়া আমি নামঘৰৰ ভিতৰত বহি আছোঁ, চাকি জ্বলালোঁ, চাকি বন্তি জ্বলাই আহি পেলাই অকণমান ভিতৰত বহিছোঁ। এতিয়া নামঘৰ হ'ব, অকণমান দেখুৱাই দিছোঁ। বাহিৰত আছোঁ, অকণমান দেখুৱাই দিছোঁ বাহিৰৰ পৰিৱেশটো। বহুত মানুহ আৰু ইমান ভাল লাগিছে ইয়ালৈ আহি, ইমান মানুহ ৰ'বলৈ জেগা নাইকিয়া নিচিনা হৈ গৈছে। এয়া মই দেখুৱাই দিছোঁ, যোন আহিছে বহুত আহিছে আৰু যোন অহা নাইকিয়া, মই ভাবিছোঁ ব্লগৰ জৰিয়তে যদি অকণমান আপোনালোকে দেখে মোৰে ভাল লাগিব, সেইকাৰণে অকণমান আপোনালোকক দেখুৱাই দিছোঁ। এতিয়া শৰাই য'ত দিয়ে তালৈ আহি আছোঁ, শৰাইভাগ লৈ ল'বলৈ। এতিয়া ব'লকচোন তেতিয়াহ'লে দেখাই দিওঁ ক'ত শৰাই লয়। এটা ছাইডেদি মানুহে লাইন পাতি প্ৰসাদ ল'বলৈ গৈছে আৰু ইটো ছাইডেদি ধুনীয়াকৈ লাইনেদিয়ে মানুহখিনিয়ে প্ৰসাদ লৈ উভতি আহিছে। ইমান ধুনীয়াকৈ ৰাখিছে, গোটেইখিনি মানুহকে ইমান ধুনীয়াকৈ মেইনটেইন কৰিছে ইয়াত, খুবেই ভাল লাগিছে আহি পেলাই। যি পাৰোঁ অকণ আপোনালোকক সকলোবিলাকে দেখুৱাইছোঁ। এতিয়া নাম হৈ আছে, মই অকণমান দেখুৱাই দিছোঁ, চাওকচোন ভিতৰে বাহিৰে ইমান ভক্তৰ ভিৰ। প্ৰসাদ দিয়া ইমান ধুনীয়াকৈ এনেকৈ আনে, ভকতসকলৰ সুবিধাৰ কাৰণে খুব ভাল লাগিলে। নহ'লে ইমানখিনি মানুহক মানে দাঙি পেলাই আনিলে বহুত কষ্ট হয়, সেইকাৰণে এনেকৈ আমি দেখি পেলাই আমাৰো ভাল লাগিলে। নহওক এতিয়া আমি প্ৰসাদ কেইটামান লৈ লওঁ, পিছত বাৰু আকৌ আপোনালোকক লগ পাইছোঁ। আমাৰ হিয়াই বেগ এটা ল'লে, ইয়াত দোকান দি আছিলে, ইয়াত হিয়া বেগটো ভাল পাইছা? এয়া বেগ এটা ল'লে, দেখুৱাই দিছোঁ। নামঘৰলৈ আহিলোঁ, নামঘৰ দেখুৱালোঁ আৰু ভিডিঅ'টো বেছি দীঘলীয়া কৰি কৈ নাথাকোঁ, এইখিনিতে শেষ কৰোঁ বুলি ভাবিছোঁ। আৰু বৰষুণো দিছে, সেইকাৰণে এতিয়া যাওঁগৈ। আৰু যদি আজি মোৰ ভিডিঅ'টো চাই এনেকৈ আপোনালোকে ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুন সকলোকে জানেই ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ যাব। তেতিয়াহে মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিব। তেতিয়াহ'লে আজিলৈ আহোঁ, আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ সোনকালেই আহি আছোঁ।